हेलो फ्रेंड्स, অমিতা খাই কোনে কোনে বেয়া পায় বাৰু? মই কিন্তু একেবাৰে বেয়া নাপাওঁ। অমিতাৰ খাৰখন বিশেষকৈ বহুতেই ভাল পাওঁ। এয়া আছিল ফ্ৰিজত মাছৰ মূৰ। ভাবিলো আজি মাছৰ মূৰেৰে অমিতাৰ খাৰখনে বনাওঁ। প্ৰথমতে মাছৰ মূৰখিনি ধুনীয়াকৈ ভাজিবলৈ দিলো। ফালে মাছৰ মূৰ ভাজি আছো, আনফালে অমিতাখিনি কাটি ধুনীয়াকৈ ধুই পখালি ৰেডি কৰি ললো। মোৰ ল'ৰাই আকৌ আগতে অমিতা খাবলৈ একেবাৰে বেয়া পাইছিল। যেতিয়াৰ পৰা অমিতা আৰু মাছৰ খাৰখন বনাই দিওঁ তেতিয়াৰ পৰা খুবেই ভাল পায়। পিঁয়াজ জলকীয়া কাটি ললো আৰু এয়া যে দেখিছে বাটিত, এয়া কলা খাৰ। কথাতে আছে নহয় অসমীয়া খাৰ খোৱা বুলি, গতিকে খাৰ খাবই লাগিব। পিঁয়াজখিনি ভাজি লৈ তাত অমিতাখিনি ভাজিবলৈ দিলো আৰু নিমখ হালধি দি দিলো। বহুতে আকৌ খাৰৰ আঞ্জাত হালধি নিদিয়ে, মই কিন্তু দিওঁ। হালধি নিদিলে মোৰ কিবা ভাল নালাগে। এনেদৰে ভালদৰে ভাজি ললো আৰু ভাজি হোৱাৰ পিছত তাত মাছৰ মূৰ কেইটুকুৰ পেলাই দিলো আৰু ভালকৈ ভাজি থাকিলো। কিছু সময় এনেদৰে লৰাই থাকিলো। অমিতা আৰু মাছখিনি ভালকে শুকানকে ভজা হোৱাৰ পিছত তাতে মই খাৰখিনি ঢালি দিলো। এতিয়া কিন্তু আঞ্জাখন অকমান ৰংটো বেলেগ হৈ গ'ল, ৰঙা হৈ গ'ল। সেয়েহে বহুতে আচলতে খাৰৰ আঞ্জাত হালধি নিদিয়ে। আৰু মই তাত পানী দিলো, পানী দি কিছু সময় ঢাকি থলো। এতিয়া কিন্তু তাৰ ৰংটো সলনি হৈ গ'ল, অমিতাও সিজি গ'ল। আনফালে আকৌ কেইটুকুৰমান মাছো আছিল ফ্ৰিজত, সেইখিনিও পিঁয়াজ জলকীয়া দি ভালদৰে ভাজি ললো। এই গুৰি মাছৰ ভাজিটো কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। ভাত ৰেডি হৈ গ'ল। এইফালে বাঢ়ি ললো, লগত খাৰৰ আঞ্জাখন ললো আৰু মাছ ভাজি আৰু ফুলকবি আৰু আলু ভাজিছিলো, সেয়াও লৈ ললো। দিনৰে দাইল আছিল, দাইলখিনিও গৰম কৰি ললো। ছেটাৰডে কিন্তু মোৰ ৰাতিৰ সাজ বৰ বেছি বনাবলৈ মন নাযায়, সেয়েহে চিম্পুলকৈ এনেদৰে পাল মাৰি থলো। মোৰ দৰে কাৰ এনেকুৱা এলাহ লাগে ছেটাৰডে জনাবচোন। আকৌ এটা নতুন ভিডিঅ লৈ অতি সোনকালে মই আহি আছো। থেংক ইউ, বাই বাই।